जहाँ जहाँ जाए तेरे पीछे पीछे आए हम तो है दीवाने तेरे तेरा होना चाहे सीटी बजाए नखरे दिखाए सीटी बजाए नखरे दिखाए बीच सड़क में हर नाम मेरा पुकार जहाँ जहाँ जाऊँ जहाँ जहाँ जाए तेरे पीछे पीछे आए हम तो है दीवाने तेरे तेरा होना चाहे सीटी बजाए আমি এতিয়া বাগেশ্বৰী মন্দিৰলৈ আহিছোঁ মাঘৰ 1 তাৰিখ বুলি এই বহুত ভাল মন্দিৰ হয় এইটো নলবাৰীৰ বিখ্যাত হয় সেইকাৰণে অলপ ফুৰিবলৈ ওলাই আহিলোঁ এইটো পৰিবেশ বিলাক আমি দেখাই থাকিম মন্দিৰটো আপোনালোকে চাব পাৰিব আৰু ইয়াতে যিমান বিলাক দেখাই দিয়ে অলপ মন্দিৰটো অলপ দেখাই দি মন্দিৰ দেখাই দি আছোঁ আমি আৰু আমি কিছু দেখাম আৰু একচুৱেলি আজি মাঘৰ 1 তাৰিখ বুলি অলপ মানে কি মানুহ কম আছে আমি আহাত অলপ দেৰি হৈ গ'ল আমাৰ টাইমটো আজি 2টা বাজি গ'ল আমি বেলেগ মন্দিৰতো গৈছিলোঁ আমি দেখাই থাকিম অলপ চাই আৰু আমাৰ মন্দিৰৰ আছে আমাৰ সেক্ৰেটাৰী আছে তেখেতসকলে অলপ মতামত কৰিব আমাৰ এই মন্দিৰটো আচলতে নাম হ'ল দেওবাৰ আগুৰি দেৱালয় এই মন্দিৰত মাঘৰ 1 তাৰিখৰ পৰা উৎসৱমুখৰ পৰিৱেশ হয় ইয়াত বহুত যাত্ৰী হয় এই যাত্ৰীবিলাকে কিছুমানে ভোগ দিয়ে কিছুমানে শৰাই দিয়ে আমাৰ ইয়াতে ভোগৰ এটা নিয়ম আছে যাত্ৰীবিলাকৰ আমাৰ ইয়াত হামি ভোগ হয় বলি বিধান হয় ইয়াত পঠা ছাগলী পাৰ বা কোনোবাই মাছো দিয়ে কোনোবাই কণীও দিয়ে এনেকুৱাকৈ আমাৰ ইয়াতে হয় ভোগ হয় আৰু ভোগটো আমাৰ ইয়াতে 2টা বজাত উচৰ্গা হয় 2টা বজাৰ পিছত ৰাইজক ভোগ দিয়া হয় আমাৰ এই মন্দিৰৰ ছেক্ৰেটাৰী অমূল্য ঠাকুৰীয়া সভাপতি জ্যোতিষ ঠাকুৰীয়া মই দলৈ শ্ৰী প্ৰবীণ শৰ্মা আমাৰ মন্দিৰৰ ইতিবৃত্তান্ত ক'বলৈ গ'লে বহুত ক'ব লাগে বহু পুৰণা মন্দিৰ গতিকে আপোনালোকে এই চেনেলৰ যোগেৰে আমাৰ ইয়াত উপস্থিত হোৱাত আমি আমাৰ মাঘ বিহুৰ সকলোকে ওলগ জনালোঁ আৰু লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ যাতে আমাৰ এই মন্দিৰটোৰ প্ৰচাৰ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰে এইখিনিয়ে মই ক'লোঁ আমাৰ ছেক্ৰেটাৰী ব্যৱহাৰ কৰিব প্ৰথমতে মই এই যিটো ইউটিউব কৃষ্ণ ভাইটি ইউটিউবৰ সমূহ বিষয়ববীয়াকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মই এই চেগতে সমূহ অসমবাসী ৰাইজক আমি পূবৰ ক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত এই বাগেশ্বৰী দেৱবৰগুৰি দেৱালয় আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহদেৱে প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰ পৰা এই মন্দিৰত আমাৰ পূজা পাতল চলি আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই মন্দিৰলৈ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় আমাৰ ইয়াত বলি বিধান হয় দেৱীক আমি প্ৰতিদিনে ভোগ দিওঁ আমাৰ ইয়াত যিবিলাক ভক্তই মানস কৰিছে তেখেতসকলৰ মুখত আমি শুনিছোঁ তেখেতসকলে যি মানস কৰিছে তাৰ ফলটো তেখেতসকলে লাভ কৰিছে দিনে দিনে আমাৰ এই মন্দিৰলৈ ভক্তৰ সংখ্যা বৃদ্ধি পাইছে আমাৰ এই যিটো মন্দিৰ এই মন্দিৰটো আগতে আমাৰ
আগফালে এটা পাগলদিয়া নদী আছে, পাগলদিয়া নদীৰ আগফালে আছিল। প্ৰাকৃতিক দুৰ্যোগত আমাৰ সেই ঠাইৰ পৰা এই ঠাইত এই মন্দিৰটো স্থানান্তৰ হৈছে। আমি এই অঞ্চলৰ সমূহ ৰাইজ লগ হৈ আমাৰ ইয়াত দুৰ্গা পূজা পাতোঁ, বৃহত্তৰ দুৰ্গা পূজা, ভৈঠেলি, শিৱৰাত্ৰি, লক্ষী পূজা, গণেশ পূজা, যজ্ঞ, এই অনুষ্ঠানবোৰ আমাৰ চলি থাকে। আমি ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ ভাল সঁহাৰি পাওঁ। ৰাইজৰ দান বৰঙণিয়ে আমাৰ এই মন্দিৰৰ সম্বল। এতিয়া আপোনালোকক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভৱিষ্যতে আমাৰ এই মন্দিৰটোত মানে অসমৰ প্ৰচাৰ মাধ্যমত যেন স্থান লাভ কৰাত সহায় সহযোগ কৰে, তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। এইখিনিয়ে হ'ব। আৰু মই কৃষ্ণ ভাইটি কৈ আছোঁ, আমাৰ বাগেশ্বৰ মন্দিৰ ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে কৈছে যে আপোনালোকে আহক আৰু অসমবাসীক মোৰ চেনেলৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ধন্যবাদ। জয় নাগেশ্বৰী বিদ্যাৰ্থে হৰি বল হৰি বল হৰি বল আগেবাৰ হৰি বল হৰি বল হৰি বল জন্ম সত্যম শান্তি অস্তু অপৰাধ যজ্ঞচিত্ত গোবিন্দ নমস্কাৰ, মোৰ নাম কৰবী মেধি। মই গুৱাহাটীৰ পৰা আহিছোঁ। এই বাঘেশ্বৰী মন্দিৰত ফুৰি মোৰ বহুত ভাল লাগিল আৰু ইয়াতে নিজৰ ভগৱানৰ ওচৰত বছৰটো যাতে ভালে ভালে যায় সেনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি গোটেই পৰিয়ালটো ইয়াতে মন্দিৰত আহিছোঁ। আহি কিনে আনন্দ পৰিৱেশ লৈছোঁ। আৰু এই কৃষ্ণ ভাইটি চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ, আই এম ৰকি। সমূহ অসমবাসী ৰাইজৰ কৃষ্ণ ভাইটি 3D ইউটিউব চেনেলৰ সমূহ ৰাইজলৈ মই জ্ঞাপন কৰিলোঁ ভোগালী বিহুৰ। আমি এতিয়া আহিছোঁ থেথাগড় থানলৈ। ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ আমি আহিছোঁ কৃষ্ণ ভাইটিৰ চেনেল জৰিয়তে দি। আমি দেখুৱাই থাকিম এতিয়া আৰু যিমান ভিডিঅ'বোৰ আমি আজি কৰিছোঁ এইবিলাক চব দেখাই থাকিম আমি এতিয়া আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো ক্লিক কৰিব।
জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই এষ্টাব্লিছ হোৱাৰ কিমান বছৰ হ'ল সেই বিষয়ে আমাৰ কোনো তাৰমানে হেৰি নাই নহ'লেও আমাৰ আনুমানিক কমেও 500 বছৰ কম হোৱা নাই যেন কাৰণ কিয় আমাৰ ইয়াত আগতে মই বহুত বুঢ়া মানুহ সুধিছিলোঁ যে এই থানখন কেতিয়া স্থাপিত হ'ল কেতিয়া মানে এই বিষয়ে অলপ কিছুমান তথ্য মানে পোৱাৰ কাৰণে মই সুধিছিলোঁ যেতিয়া এজন বুঢ়া মানুহৰ 90 বছৰ বয়সত মই সুধিছিলোঁ তেখেতে কৈছিল যে মইতো নাজানা বেলেগ কথা আমাৰ আটা পিতেও এই থানখনৰ মানে এষ্টাব্লিছ সম্পৰ্কে নাজানে গতিকে সেইফালৰ পৰা অনুমান কৰিব পাৰি যে এই থানখনৰ কমেও 500 বছৰ আগৰো মানে হ'ব বুলি আমি অনুমান কৰিব পাৰোঁ আৰু এই থানখনৰ বৰভাগৰ নহয় গোটেই অসমৰে এখন বৰ ডাঙৰ থান আৰু ইয়াৰ কিছুমান মাহাত্য আছে যিবিলাক মানে মাহাত্যৰ ফলত মানুহে এবাৰ অহাৰ পিছত দ্বিতীয়বাৰৰ কাৰণে মানে এনেকুৱা কিছুমান সুফল মানে কামনা কৰি সুফল পায় পোৱাৰ পিছত আৰু পুনৰ মানে থানখনলৈ উভতি আমি বহুত পাইছোঁ আৰু থানখনৰ যিবিলাক মাহাত্য আৰু সেই মাহাত্যৰ ফলত মানে মানুহবিলাক যাত্ৰীসকল তাৰমানে দিনক দিনে তাৰমানে বাঢ়ি গৈ আছে কিন্তু বিশেষ কৰি মাঘ ফাগুন এই দুটা মাহত যাত্ৰীৰ যথেষ্ট সমাগম হয় আৰু ইয়াত আমাৰ পিকনিক খোৱাৰ কাৰণে যথেষ্ট জাগা আছে আহল বহল জাগা আছে আৰু আমাৰ যিটো 26 জানুৱাৰী আছে 26 জানুৱাৰীত আমাৰ প্ৰায় ইয়াত কমেও 300 পিকনিক পাৰ্টি হয় চাৰিওফালে মানে গোটেই চাৰিওফালে মানে এই পিকনিক পাৰ্টিবিলাক আমাৰ প্লেচ দিয়া হয় সেই বাকী আমাৰ আৰু আমি 2002 চনৰ পৰা আমি ইয়াত এটা অনুষ্ঠান পাতিছোঁ যিটো আমাৰ বিষ্ণু হোম বুলি কওঁ আমি আচলতে এতিয়া বিষ্ণু যজ্ঞ বুলি কয় আৰু এই যজ্ঞটো 2002 চনৰ পৰা আৰম্ভ হৈছে আৰু এই যিটো আমাৰ যজ্ঞ এই যজ্ঞটোৰ প্ৰায় 40-50 হাজাৰ মানুহৰ তাৰমানে সমাগম হয় আৰু এইটো ফাগুনৰ প্ৰতি বছৰ ফাগুনৰ 1 আৰু 2 তাৰিখে হয় ইংৰাজী তাৰিখ কেতিয়াবা 13-14 কেতিয়াবা 14-15 ফেব্ৰুৱাৰী পৰে আমি আমাৰ বিগত বৰ্ষবোৰৰ হিচাপত আমি প্ৰতি বছৰে এটা অনুমান কৰি আহিছোঁ যে ইয়াত তাৰমানে মানুহৰ যিটো সমাগম প্ৰতি বছৰে বৃদ্ধি হৈ আছে এইবাৰ আমি অনুমান কৰিছোঁ প্ৰায় 50,000 পৰা 60,000 ভিতৰত থাকিব আৰু এই যিবিলাক যাত্ৰী এই যাত্ৰীবিলাকক আমাৰ সেইদিনাৰ দিনটো সেই দ্বিতীয় দিনত আমাৰ ভোগ খোৱাৰ ব্যৱস্থা কৰা হয় আমাৰ মথাউৰি সিটো চাইডে আমাৰ ডাঙৰ পথাৰ আছে সেই পথাৰত আমি ভোগ ঘৰ বনাওঁ প্ৰায় 40টা চৌকা আমাৰ থাকে এটা ভোগ ঘৰত আৰু প্ৰায় 30জন ৰান্ধনি থাকে আৰু এইসকল ৰান্ধনিয়ে ৰাতিপুৱা 4 বজাৰ পৰা ৰান্ধে গধূলি 4 বজাৰ গ'লে আৰু এই মানে যাত্ৰীবিলাকক তাৰমানে ভোগ খোৱা হয় আৰু এই যিটো ভোগৰ সামগ্ৰী এই সামগ্ৰীবিলাক আমাৰ ওচৰ পাজৰৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকে তাৰমানে নিজে নিজে দালি চাউল আলু বা ভোগৰ সামগ্ৰীবিলাক গধূলি আগা দিনা লৈ আহে আনি আমাৰ জমা দিয়ে আৰু যিবিলাক দূৰ দূৰণিৰ মানুহ আহে তেখেতসকলে যাত্ৰীসকলে সেই যজ্ঞৰ নামত ভোগৰ সামগ্ৰীৰ কাৰণে তেখেতসকলে পইচাটো দি দিয়ে আৰু সেই যিটো পইচা আমি সেই পইচাটো সংগ্ৰহ কৰি তেখেতসকলৰ পৰা আমি একেলগে বজাৰ কৰি আনো আৰু আনি আমি সেই যাত্ৰীবিলাকক তাৰমানে সেই দিনটোত তাৰমানে ভোগ খোৱাৰ ব্যৱস্থা কৰা হয় আৰু এইদৰে আমাৰ এই অনুষ্ঠানটো চলি আছে আৰু দিনক দিনে তাৰমানে বৃদ্ধি হৈ যাই আছে গতিকে ইয়াত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ অহাৰ এটা মানে সুবিধা আছে আৰু আহিব পাৰে গতিকে এই অনুষ্ঠানটোৰ অহাৰ কাৰণে বা আমি অনুৰোধ জনাইছোঁ আৰু চাওক আহি পেলাই কেনেকুৱা